গৌৰীপুৰ দাৰচৌকা গাঁৱত অপহৰণৰ চেষ্টা চলাই এগৰাকী যুৱকক প্ৰাণী মৰাৰ চেষ্টা চলাই এটা দুৰ্বৃত্তৰ দলে। গৌৰীপুৰ দাৰচৌকা গাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। এগৰাকী যুৱকক অপহৰণৰ সন্দেহত এটি দুৰ্বৃত্তৰ দলে গুৰুলাগুৰুলিকৈ মাৰপিট কৰি প্ৰাণী মৰাৰ চেষ্টা চলায়। পৰিয়ালৰ লোকৰ ভাষ্যমতে একেখন গাঁৱৰে হেলটু ৰায়ৰ এগৰাকী 10 বছৰীয়া সন্তানক অপহৰণৰ সন্দেহৰ বাবে হেলটু ৰায়ৰ লগত দুৰ্বৃত্তৰ দলে আহি ৰহিমালীক ঘৰৰ পৰা মাতি নি মাৰপিট কৰে। ৰহিমালীক বচাবলৈ যোৱা তাৰ পিতৃ আৰু ভাতৃকো মাৰপিট কৰি গৌৰীপুৰ আৰক্ষীৰ হাতত গতাই দিয়ে। ৰহিমালী নামৰ যুৱকজনে পেছাত এজন ই-ৰিক্সা চালক। অপহৰণৰ সময় উল্লেখ কৰা মতে তেওঁ উক্ত সময়ত ভাড়ালৈ ৰূপসীত আছিল বুলি পৰিয়ালৰ লোকে জনায়। দুৰ্বৃত্ত দলে যুৱকজনক মাৰপিট কৰাৰ পিছতে ঘৰ বাৰী ভাঙি গাঁৱৰ পৰা যাবলৈ ভাবুকি প্ৰদান কৰে। লগতে যুৱকজন মুছলমান হোৱাৰ বাবে এনেকৈ ইচ্ছাকৃতভাৱে মাৰপিট কৰিছে বুলি পৰিয়ালৰ লোকে মন্তব্য কৰে। এই ক্ষেত্ৰত গৌৰীপুৰ আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত ৰহস্য। গৌৰীপুৰ আৰক্ষীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় বিষয়। গৌৰীপুৰৰ পৰা শহীদুল হকৰ ৰিপৰ্ট, ডাইৰেক্ট নিউজ অসম। কালকে রাত্রে আমরা দুই ভাইয়ে গাড়ি টাড়ি বদ্ধ করে যাইয়া ভাত টাত খাওয়া দাওয়া করে রাস্তায় এনে থাকবার নিয়ে আসতেছি। নাই থেকে নামার আগেই এই গ্রামের ইন্দুপাড়ার বহুত কটা চ্যাংরা ম্যাংরা মানুষ টানুষ আইসিয়া নাই থেকে নামায় নিয়ে যাইয়া বটের তলে নিয়ে মারধর করছে। আমরা ছিলাম, আমার আব্বা ছিল, আমরা 3 বাব্বাটা আসলাম মনে বলে বিনা অপরাধে খালি ওরা কয় আঙ্গ বাবু নাকি কিডন্যাপ করছে, কিন্তু আঙ্গ বাবু তো কোনো কিছু জানেই না। তা ওরা ঠাই চাই গেলে ই করে আর কয় তোকে বাড়ি ঘরে নেবিলে রাখিস না, বাড়িঘর কালকে সকালের ভিতরে যান বাড়িঘর তো করে এখান থেকে তুলে নিয়ে যাচ্ছে এটা। এই যে এই পাড়ার মানে ওই যে নিধিরের বেটা। হ্যাঁ, আৰু এতে থাকবা মানা করছে, ঘর যাওয়া ইয়ার পরে ঘর ভাঙি কিনে লই যাবা কইছি। কি বস্তুরে মারধর করেছেন আপনারা? যে মারপিট করেছে কি করে মারপিট করেছে? মানুষ পাবলিকে বহুত মানুষ আইছে, আহি কেনে মারধর করেছে। চিনি পাও কেটা কেটা বা নাম বিলাক মই নাজানো, এইবিলাক মানুহ কেটা চিনি পাও। এতে সন্দেহ করেছে যে কালি আছে না, ওই যে নিধিরের বেটা মিলন পাগলা আৰু বহুত মানুষ আছিল তাতে আহি কেনে মারধর করেছে। এয়া তো কই আছে যে মোর ভাইটো বলে হি বলে কিডন্যাপ করেছে, কিন্তু যে টাইমত কিডন্যাপটো করেছে এই টাইমত মোর ভাইটো ঘৰত না আছিল। হি ভরা লৈ কেনে এই কি কয় রূপসীত গৈছে। আমার ঘরের ওচরের মানুষ লৈ গেছে, রিজার্ভ লৈ গেছে। পুৱাই 8টা ৰাতি 11টা মান বজাত মোৰ ঘৰ চাৰাল ৰঙা, মোৰ নাম মহিবুল হক। মই কালি তাতে গান হৈছিল, সৰস্বতী গান, মই তাতে আহিলোঁ। মই গান চাব হ'লোঁ। অহাৰ পিছত এই চেলটু নাম এটা ল'ৰা আহি কাৰণত ক'ল, কেইটামান ল'ৰাক ক'ল যে মোৰ বেটাটোক এই তাৰ গাড়ীখন দিয়ে লৈ গৈছে আজিত মোৰ, এনেকুৱা কৰি ক'ল। কোৱাৰ পিছত তাই ঘৰত গ'ল। ঘৰত যোৱাৰ পিছত আধা ঘণ্টামান পিছত আহিল। অহাৰ পিছত কয় ই আহিছে আৰু ইয়াৰ ভাই এটা আহিছে, সৰু ভাই, ইয়াৰ বাবা অহা নাই, আৰু এটা কাইবা আহিছে, 3জন আহিছে। অহাৰ পিছত আমাক নাৱৰ পৰা উঠি লৈ আহিল। উঠি লৈ আহি কয় তই আমাৰ ছোৱাক কিডনেপ কৰিছিলি। এইটো কয় মইতো নাজানো। ওই তাতে উঠি লৈ যোৱা যে দুৰ্গা মন্দিৰখিনি যে আছে, দাঁতচুকা দুৰ্গা মন্দিৰ বুলি কয়, তাতে লৈ যোৱা এনেকুৱা মাৰ চিষ্টেম শুরু কৰি দিল না। আহিল, ইহঁকো মাৰ শুরু কৰি দিল। ইয়াৰ বাবা আহিল, ইয়াৰ বাবাকো মাৰ শুরু দিল। তাৰ লগতে আমাৰ আৰু গাঁওবাসী আৰু ভাই আছে, দেখিল এইটো হয় বাঙাল হয়, তাই এটা যদি কথা কয় সবাই হিন্দুবিলাক ঘিচি ধৰে, এনেকুৱা চিষ্টেম। তাৰমানে তাতে কি কৰিম, এনেকুৱা চিষ্টেম কৰিয়া মই কৃষ্ণক ফোন কৰিলোঁ। দাঁতচুকাৰ নম্বৰ যে কৃষ্ণ আছে তাক ফোন কৰিছিলোঁ যে ইমান মানুহ যদি মাৰ খায় 3টা মানুহ কেতকেনে জীৱন টান্স হ'ব। এই কাৰণত মই নম্বৰক ক'লোঁ যে আৰক্ষীক ফোন মাত। আৰক্ষী ফোন মাৰিছে ৰাতি 11টা, 11:30 বজাত 5-7 বাৰ ফোন কৰিছে আমাৰ গৌৰীপুৰ আৰক্ষীক। তাৰপৰা আৰক্ষী যে আহিছে, ছাৰো দেখছে পূৰা মাৰধৰ হৈ আছে। তাৰপৰা ছাৰ এনেকুৱা কৰি ধৰিছে ল'ৰাটোক,
তাৰপিছত যে ছাৰ মোবাইল ওলাইছে যে ৰেকৰ্ডিং কৰিম বুলি এইচোনে মানুহ আৰু মাৰে নাই নামাৰিয়া এইটো লৈ গৈছে আৰু বেলেগ মানুহ বহুত কৈছে যে কালিৰ পৰা জন আৰু মই ঘৰজন ইয়াতে না দেখোঁ ঘৰগিলা উঠি লৈ যাওক মই আৰক্ষীক অনুৰোধ কৰি ক'লোঁ এইটো প্ৰমাণ সন্মান ইনস্পিৰেশ্যন হয় যদি সিহঁতে যদি কিডনেপ হৈছে তাক উচিত চাকি মই আৰক্ষীক তাই অনুৰোধ জনালোঁ